হ'ল মই দেখা নাই কিনো কবা বুজিছা মানে সময় নাপাওঁ নহয় তাতে আজিকালি যে অকণমান বয়সো হৈছেতো সেইকাৰণে ক'লেও নাযাওঁ তাকে ভাবিলোঁ বোলো ৰচোন আজি যাওঁ অকণমান ওলাই সেই তাকে তোমালোকৰ ঘৰলৈকে আহিলোঁ আৰু ভালে কৰিলে দিয়ক আজি দুইজনে তেনেহ'লে বহি পেলাই অলপ আৰু কথা পাতিম কি কয় হয়নে নহয় বাৰু হয় দিয়া ঠিকেই কৈছা তুমি এই পিছে মাজনী ক'লে গ'ল তাইক দেখোন দেখা নাই তাই ঘৰত নাই নেকি নে স্কুললৈ গ'ল তাই আছে স্কুল যোৱা নাই কিয় ইহঁতৰ আকৌ পৰীক্ষা আৰম্ভ হ'ব নহয় অহা মাহৰ পৰা সেই তাকেই গোটেই দিনটো ছোৱালীজনী পঢ়িয়ে থাকে মিছা ক'লেনো কিডাল হ'ব আমাৰ এই আকৌ পঢ়াৰ পৰা একেবাৰে মূৰটোৱেই নাদাঙে তাকে মই কওঁ বোধহয় ইমানো কিয় পঢ়িব লাগে তুমিতো পাছ কৰিবাই তাকে দিয়কচোন উঠি অহা ছোৱালী নহয় জানো বাৰু ইমানো একেবাৰে পঢ়ি থাকিলেও গা বেয়া লাগিব নহয় তাই আকৌ কথাই নুশুনে বোলে হ'ব দিয়া মা মোৰ পঢ়িয়ে ভাল লাগে কিনো ক'ম আৰু সেই তাকেই এতিয়া বুজিছেনে মামনি বাইদেউ তাই ৰাতিপুৱাৰ পৰা পঢ়িয়ে আছে তাতে আকৌ তাইৰ লগৰ এজনী আহিছে নহয় পাহি বুলি কয় তাই এই ওচৰৰে আমাৰ সেই তাকেই দুইজনী মিলি পঢ়ি আছে মই বোলো হ'ব দে আৰু পঢ়িছ যদি পঢ় আৰু দুইজনীয়ে মই জানো দিয়া আমাৰ এমিলিকে গোটেইজনী লক্ষী ছোৱালী তাকে মই ঘৰত আমাৰ কৈ থাকোঁ যে পুতুলি জীয়েকজনী একেবাৰে মা লক্ষীৰ নিচিনা ইমান ভাল ছোৱালীজনী একেবাৰে তুমি বৰ ষাঠি তোমাৰ ছোৱালীজনী পাইছা দেই পুতুলি মইহে জানো কিমান ষাঠি পাইছোঁ গোটেইজনী নপঢ়েই সংখ্যাত গাধ তাকে চিন্তাই লাগিছে পাছ কৰিব নে নকৰিব পাছ নকৰিলে একেবাৰে যে মোৰ নাকটো যে একেবাৰে গুৰিতে কাটা যাব আৰু দেই পিছে কি হ'ল মনে মনে কি ভাবি আছা মাতা আকৌ মাজনী ওচৰলৈ পাক মামনি বাইদেউ নাই এনেই ৰ'ব মাতি দিছোঁ মই তাইক এই বাহিৰলৈ আহাচোন মামনি জেঠাই আহিছে মাজনী মা গৈছোঁ ৰ'বা মাজনী আহিলা আয়ো দেহি ছোৱালীজনী পঢ়ি একেবাৰে ক্ষীণাই গৈছে কিহে পুতুলি তই খাবলৈ নিদিয় নেকি বাৰু কচোন একেবাৰে ছোৱালীজনী যে শুকাই ক্ষীণাই গোটেইজনী আয়ো দেহি কি যে অৱস্থাটো হৈছে তাইৰ নাই জেঠাই মায়ে মোক খাবলৈ দিয়েই মই নাখাওঁ বুলি ক'লে মায়ে আকৌ গালিহে পাৰে মই খাওঁৱেই এনেইহে মই দেখোন আগৰ পৰাই ক্ষীণ আপুনি দেখোন দেখিছেই পিছে আপোনাৰ ভালনে মামনি জেঠাই মোৰ ভালেই দিয়া মাজনী পিছে তোমাৰ লগৰ ছোৱালীনে জেঠাই তাই মোৰ লগৰ ছোৱালী হয় আমাৰ যে পৰীক্ষা পালে সেইকাৰণে আমি দুইজনী একেলগে পঢ়ি আছোঁ আমি একেখন স্কুলৰে দুইজনী ভালে দিয়া দুইজনী ভালকৈ পঢ়া পিছে মাজনী তোমাৰ কি খবৰ ভালনে তোমাৰ জেঠাই মোৰ ভালেই আপোনাৰ ভালনে আৰু ঘৰৰ সকলোৰে ভালেনে আমাৰ চবৰে ভাল দিয়া মাজনী মোৰো ভাল পিছে তোমালোকৰ পঢ়া শুনা কেনে চলিছে মায়ে কৈছে নহয় এমিলি তোমাৰ বোলে পৰীক্ষা পালেহি পিছে ভালকৈ পঢ়িছানে নাই দুইজনীয়ে জেঠাই আবেলি হ'ব হ'ল দেখোন ৰাজদীপক লগ কৰিব যাব লাগিছিল নহয় ব'ল আকৌ তই যাচোন মাক গৈ পেলাই কিবা এটা বাহানা বনা নহ'লে যে মায়ে যে কিবা যাবই নিদিব তই জানই নহয় মাজনীক মানে মই ৰাজদীপক মই কি ক'ম বাৰু কচোন ৰাজদীপক যাচোন তই কিবা এটা কৰগৈ বাহানা এটা বনাগৈ যা তই যে বাৰু ক'ত ফচাই আছ দেই এমিলি মোৰ যে বৰ ভয় লাগে জাননে তোমাৰলৈ ইছ কি বুলি বাৰু এতিয়া মই খুৰীক মিছা কথা কওঁ বাৰু কচোন ব'ল খুৰীৰ ওচৰলৈ যাওঁ কি বাহানা বনাব পাৰোঁ চাই লওঁ কিন্তু মই তোক মানে গেৰাণ্টি দি ক'ব নোৱাৰো দেই যে খুৰীয়ে যাব দিবই বুলি কিন্তু মই কৈ চাব পাৰোঁ হ'ব ব'ল তই যি কয় কবি খালি ওলাই যাব পাৰিলে হ'ল আৰু দুইজনী তোমালোকে কি কৰি আছা মই আকৌ তোমালোকে পঢ়ি আছা বুলিহে ভাবিছোঁ মই জেঠাইলৈ অকণমান চাহ বনাবলৈ আহিছোঁ আমি এনেই মানে হেৰি খুৰী মোৰ মানে হেৰি এই নোটছ কেইটামান মানে আনিব পাহৰিলোঁ আৰু মানে স্কুলতো লিখা নহ'লে সেই তাকে মানে আমাৰ লগৰ এজনীৰ পৰা নোটছখিনি লৈ আহোঁ নেকি নহ'লে পৰীক্ষাত পঢ়িবলৈ মানে অকণমান প্ৰব্লেম হ'ব নহয় সেইকাৰণে আপোনাৰ পৰা পাৰ্মিশ্যনটো ল'বলৈ আহিছোঁ যদি আপুনি যাব দিয়ে তেনেহ'লে আমি গৈ পেলাই মানে আমি মানে আৰু এমিলি আৰু মই দুইজনীয়ে গৈ পেলাই নোটছকেইটা লৈ পেলাই পুটুককৈ আহি যাম তুমি যাবা যদি তেনেহ'লে কোনো চিন্তা নাই দিয়া মাজনী তোমালোকে তেনেহ'লে গৈ পেলাই সোনকালে আহাগৈ তুমি গ'লে বাৰু মই ইমান চিন্তা নকৰোঁ কিন্তু খালি সোনকালে আহিবা দেই মানে ৰাতি একেবাৰে আন্ধাৰলৈকে নাথাকিবা পোহৰে গুচি আহিবা তাতে দিনকাল বেয়া নহয় সোনকালে যাবা সোনকালে আহিবা আকৌ পৰীক্ষা পালেহি ন পঢ়িব লাগিব তোমালোকৰ হ'ব হৈ যাব তই যদি আজি মাক বাহানা বনাই পেলাই যদি ওলাই মোক নানিলি হয় নহয় মই যে একেবাৰে ৰাজীৱক যে লগ কৰিব আহিব নোৱাৰিলোৱে হয় আৰু তই জানো নহয় মোৰ যে মালে ইমান ভয় লাগে জানোনে কি যে হ'ব আৰু দেই মই একো নাজানো আৰু হ'ব দেই এতিয়া ইমান থেংক ইউ কৈ থাকিবলৈ নালাগে খালি আমি সোনকালে ঘৰলৈ যাম দেই নহ'লে জানোৱে নহয় খুৰীয়ে যে দিব দুইজনীকে ঠিকে আছে দে মই ৰাজদীপক ফোন এটা কৰি সুধি লওঁ কি কৰিছে দেচোন তোৰ ফোনটো দে পাহি কিন্তু মোক মায়ে 1 কেজি নিব দিছে মানে 20 টকা নিব দিছে তুমি কিন্তু 15 টকা দিবা দেই আৰু 5 টকা মানে মই মানে বিমলতে খাম আৰু হ'ব দাদা লৈ যাওক একেবাৰে কমতে দিম আপোনাক আপুনি চিন্তা নকৰিব আপোনাক মই একেবাৰে 1 কেজি ৰঙালাও
মই লগ কৰিম বুলি জানো কোৱা নাছিলোঁ। এই মই আৰু মোৰ লগৰজনী যে পাহি আমি দুজনী আহিলোৱে ঘৰৰ পৰা ওলাই। তুমি ক'ত আছানো বাৰু কোৱাচোন, লগ নকৰা নেকি আজি মোক? দাদা কথা পাতিব নে মানে পাহৰি দিব জানানে? যদি পাছলৈ নে ঘৰতে আছিলে তোমাক কাজিলো ভাত খোৱালা আৰু যেনেকৈ ৰঙালাওকে মাৰি থৈ দিও। আহি গ'ল জানানে? তাকে মানে অফিচৰ ইমান কাম জানানে, মিটিং এখন হ'ল নহয়। অফিচত অকণমান প্ৰব্লেম এটা হৈছিল, তো মিটিং এখন অলপ জলদি আহিব লাগিছিল। আহিব লগা হ'ল আৰু তুমি মানে একদম বেয়া নাপাবা দেই। মই মানে আজি লগ কৰিব তোমাক একেবাৰে নকৰিলো, তুমি চিন্তা নকৰা। মই যিমান পাৰোঁ সোনকালে তোমাক অতি সোনকালে লগ কৰি আছোঁ দেই এমিলি। ৰাজীৱ ক'ত আছা তুমি? তুমি দেখোন মোক এতিয়া ক'লা তুমি বোলে মিটিঙত আছা, কিন্তু ক'ত দেখোন কোনোবাই দেখোন পাচলি কথাই কৈ আছে। তুমি মোক মিছা কথা কৈছা ন? নাই এমিলি, মানে মই মানে অফিচতে আছোঁ। মই মানে তললৈ আহিছিলোঁ আৰু মানে চিগাৰেট এটা খাবলৈ। তাকে মানে ওচৰৰ যে দোকানখনতে মানে পাচলি বিক্ৰী কৰি আছে যে, তাকে মানে মানুহে মানে কৈছে হ'ব দিয়া মই ৰাখোঁ দিয়া, এতিয়া বেয়া নাপাবা দেই এমিলি। মই তোমাক ৰাতিকে ফোন কৰিম, ঠিকে আছে? বাই বেবি। ভাল পাইছোঁ দেই এজনীৰ পৰা। আজি যদি কেনেবাকৈ গম পালে হয় নহয়, আজিয়ে মানে মোক খেলখন চেটেপ দিলে হয়। মানে আজিয়ে মোৰ ব্ৰেকআপ হ'ল হয় আৰু। মিছ ৰাম কি যে হ'ব আৰু দেই, কেনেকৈ যে মই কিমান যে আৰু মই মিছা কথা কৈছে কিমান দিনলৈকে থাকিব পাৰিম আৰু ভগৱান জানে দেই। মালটো কম নহয় দেই, একেবাৰে পাচলি বেপাৰী হৈ একেবাৰে হাতত মানে একেবাৰে এণ্ড্ৰইড ফোনহে লাগে। মানে কেছটো নগেন জৰুৰ ডাল মে কুছ কালা হে। হেৰি ৰঙালা চিঞৰি আছিল ফোনত কথা পাতি থকা সময়ত। এতিয়া লওক ৰঙালাতে যাওক, যি ক'ব লগা আছিল কৰিলে আপুনি। আপুনি মোক কেনেকৈ কথা কৈছে যে? আপুনি বেচিছে কাৰণে আকৌ মই আপোনাৰ ওচৰলৈ আহিছোঁ কিনিবলৈ। আপুনি ফোন কথা পাতিছে তাতে মই কি কৰিব লাগে? আপুনি ৰঙালা বিক্ৰী কৰিছে, মোক দি লওক ৰঙালাকেইটা। আপুনি কম বেপাৰী নহয় দেই। এনেকুৱা বেপাৰী আছিলে বস্তু ল'ব আহিবলৈ নাপায়। নালাগে যাওক আপোনাৰ পৰা ৰঙালাও, মই বেলেগ দোকানৰ পৰা ল'ম যাওক, বহুত দোকান আছে ইয়াতে।